অসমৰ মুখ্যমন্ত্ৰীজনে ভয়ানক কিছুমান কাম কৰি আছে পাব্লিচিটিৰ কাৰণে, প্ৰচাৰ পাবৰ কাৰণে। তেওঁ হঠাতে কালি টুইটাৰত হঠাতে তেওঁ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু আমেৰিকাৰ ইতিহাসৰ এজন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰপতি বাৰাক ওবামা সন্দৰ্ভত সাংঘাতিক ধৰণৰ কিছুমান ৰেচিষ্ট আৰু ফেচিষ্ট, বৰ্ণবাদী আৰু ফেচিষ্ট বক্তব্য প্ৰদান কৰিছে, যাৰ জৰিয়তে সমগ্ৰ ভাৰতৰ নাম বিদেশত কলুষিত হৈছে, বদনাম হৈছে। আটাইতকৈ ইণ্টাৰেষ্টিং কথা যে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম এনেকুৱা ঘৃণাসূচক বক্তব্য প্ৰদান কৰাৰ কাৰণে আজি আমেৰিকাৰ ডাঙৰ ডাঙৰ যিবিলাক পেপাৰ, নিউজ পেপাৰ, আটাইতকৈ ডাঙৰ যিবিলাক নিউজ পেপাৰ, সেই পেপাৰবিলাকৰ প্ৰথম পৃষ্ঠাত অসমৰ মুখ্যমন্ত্ৰীৰ এক ঘৃণাসূচক বক্তব্য প্ৰকাশ কৰা বক্তব্যবিলাক প্ৰকাশ কৰিছে। আচলতে মুখ্যমন্ত্ৰীজনৰ হৈছে কি আমি নাজানো। তেওঁ কিয় এনেকুৱা ইমান বেছি জেন'ফেবিক হৈ উঠিছে, কিয় তেওঁ ইমান সাম্প্ৰদায়িক আৰু বৰ্ণবাদী হৈ উঠিছে, তেওঁ কিয় ইমান উচ্চাকাংক্ষী হৈ উঠিছে, আৰু যেনে তেনে কিয়নো তেওঁৰ নামটো অনবৰতে চৰ্চাত থাকিব লাগিব বুলি তেওঁ কল্পনা কৰি লৈছে, আৰু সেই কল্পনাৰ ভিত্তিত তেওঁ যি ধৰণৰ কাম কাজ কৰিছে, এইটোৱে গোটেই জাতিটোৰ কাৰণে, অসমীয়া জাতি, ভাৰতীয় জাতি, অসম আৰু ভাৰত সকলোকে লজ্জানত কৰিছে। সেইকাৰণে এই মুহূৰ্তত আপোনালোকক জনাব খুজিছোঁ, অসমৰ মানুহে নিশ্চয় সকলোৱে জানেই, তথাপি জনাব খুজিছোঁ যে আমাৰ মুখ্যমন্ত্ৰীজনে কালি বাৰাক ওবামা ডাঙৰীয়াক হুছেইন ওবামা নাম দিছে। হুছেইন ওবামা নামটো তেওঁ দিয়া নহয়, পৃথিৱীৰ যিবিলাক ফেচিষ্ট মানুহ থাকে, ফেচিষ্ট এণ্ড ৰেচিষ্ট, আমেৰিকাত যিবিলাক ফেচিষ্ট আৰু ৰেচিষ্ট, যিবিলাকক গোটেই পৃথিৱীয়ে ঘৃণায়, সেই মানুহবিলাকে বাৰাক ওবামা, যিহেতু বাৰাক ওবামা এজন ব্লেক মানুহ, ক'লা বৰণৰ মানুহ, গতিকে সেই মানুহজনৰ প্ৰতি ঘৃণা বিয়পাবৰ কাৰণে এনেকুৱা হুছেইন ওবামা এনেকুৱা ধৰণৰ শব্দবিলাক প্ৰয়োগ কৰে। দুৰ্ভাগ্যজনকভাৱে আমাৰ মুখ্যমন্ত্ৰীজনে এই বক্তব্য প্ৰদান কৰি সমগ্ৰ অসমীয়া জাতিটোক আজি পৃথিৱীৰ ওচৰত লজ্জানত কৰিছে, সমগ্ৰ ভাৰতীয় জাতিটোক আজি পৃথিৱীৰ ওচৰত লজ্জানত